স্কুটিক লৈ শেহতীয়া কেইবাটাও খবৰ যুগুত কৰা হৈছে। ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহে স্কুটিৰ শেহতীয়া তথ্য লাভ কৰিব। গাইজ, শেহতীয়াকৈ মই তোমালোকৰ বাবে স্কুটিৰ কেইটামান আপডেট লৈ আহিছোঁ। সকলোৱে গম পোৱা যে ইতিমধ্যে অসমৰ প্ৰত্যেকখন জিলাতে স্কুটি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱাটো বছৰ অৰ্থাৎ 2024 বৰ্ষৰ ডিচেম্বৰৰ শেষৰ ফালে প্ৰায় সংখ্যক জিলাতে স্কুটি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ইতিপূৰ্বে প্ৰত্যেক জিলাতেই তীব্ৰ গতিত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটিখন পাই আছে, মোক ফটো দিছে, বহুতৰ ডিষ্ট্ৰিক্টৰ নামো মোক কৈছে। সেই হিচাপত মই তোমালোকক কওঁ যে ইতিমধ্যে বহু জিলাত কিন্তু সৰ্বাধিক জিলাত কিন্তু স্কুটি বিতৰণ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়ত। ঠিক তেনেকৈ যদি ক'ব যাওঁ, আমাৰ নগাঁও জিলাৰ পৰা অৰ্থাৎ নগাঁও জিলাৰ অধীনত থকা প্ৰত্যেকখন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে তেনে ক্ষেত্ৰত স্কুটি এতিয়ালৈকে লাভ কৰা নাই। যি কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিছে সেয়া অতি নগণ্য, অৰ্থাৎ আমি হাতৰ আঙুলিত গণিব পৰা ছাত্ৰ ছাত্ৰীকহে স্কুটি দিয়া হৈছে। এই বিষয়টো লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে। বহু ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে যে আমাৰ স্কুটি পাওঁতে ইমান দেৰি কিয়, আমি কেতিয়ালৈ স্কুটি পাম, আমাৰ যিহেতুকে এতিয়ালৈকে অটিপিটো অহা নাই, ৰিজন কি, আমাৰ পিছত বহুতে ভেৰিফিকেশ্যন কৰিছে, সিহঁতৰ স্কুটিখন আহি গ'ল, সিহঁতৰ ভেৰিফিকেশ্যন হৈ গ'ল, আমাৰ কিয় হোৱা নাই, কাৰণটো কি, ৰিজনটো তেওঁলোকে বিচাৰি আছে, কাৰণটো বিচাৰি পোৱা নাই। চ' তোমালোকে ইমান ভয় বা শংকা বা উদ্বিগ্নতা প্ৰকাশ কৰাৰ কোনো কাৰণ নাই। তোমালোকৰ মেৰিট লিষ্টত নাম আহিছে, তোমালোকৰ কলেজ লেভেল ভেৰিফিকেশ্যন হৈছে, তোমালোকে ভানিকান্ত কাকতি এৱাৰ্ডখন পাইছা, ডেট মিনছ তোমালোকে চিয়'ৰ, 100% চিয়'ৰ তোমালোকে স্কুটিখন পাবা। 2 এদিন অগা পিছা হ'ব পাৰে, কিন্তু সেয়া নিশ্চিত 100% তোমালোকে স্কুটিখন পাবা। দেৰি হ'ব পাৰে এইটো কাৰণত, কাৰণ ডিলাৰেতো গোটেইখিনি কাম এদিনত কৰিব নোৱাৰে, গোটেই ষ্টুডেণ্টক এদিনক দিব নোৱাৰে, গোটেই ষ্টুডেণ্টৰ গোটেইখিনি ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি এদিনত কণ্ট্ৰল কৰিব নোৱাৰে। বহুত হেজাৰ হেজাৰ ষ্টুডেণ্ট থাকে, সেই হেতুকে তেওঁলোকে কি কৰে, এটা দিনতে কমপক্ষে 50টা 45টা তেনেকৈ কৰা ছাত্ৰ ছাত্ৰীক তেওঁলোকে কামখিনি কৰে। আৰু যেতিয়া কামখিনি কমপ্লিট হৈ যায়, অনলাইন ভেৰিফিকেশ্যন, ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন, তেতিয়া তেওঁলোকে কি কৰিব, ষ্টুডেণ্টগৰাকীলৈ ফোন কৰিব আৰু ফোন কৰি অটিপিটো বিচাৰিব। ডেট মিনছ তেওঁলোকৰ অনলাইন কামখিনি হৈ গ'ল, আৰু সেই অটিপি দিয়াৰ 2-3 দিন পিছত বা নেক্সট দিনাখন তেওঁলোকক স্কুটিখন ৰিচিভ কৰিবৰ কাৰণে আকৌ কল আহিব। ঠিক আছে, এইটো দেখা পোৱা গৈছে বহুতো ছাত্ৰ ছাত্ৰীৰ, স্পেচিয়েলি বয়জৰ ক্ষেত্ৰত মই কৈছোঁ, তেওঁলোকৰ অটিপিটো আহি গ'ল, ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, তাৰ পাছতো তেওঁলোকৰ স্কুটিখন এতিয়ালৈকে দিয়া হোৱা নাই। কিয়? এইটো মই যদি ক'ব যাওঁ তোমালোকক, যে আমি দেখা পাইছোঁ নগাঁও জিলাৰ পৰা এই মুহূৰ্তত যিমান স্কুটি দিয়া হৈছে, কেৱল মাত্ৰ গাৰ্লছকহে দিয়া হৈছে, অৰ্থাৎ লেডিজ ফাৰ্ষ্ট। এইটো ধাৰণা আমি ল'ব পাৰোঁ। এতিয়ালৈকে বয়জক দিয়া হোৱা নাই, অতি শীঘ্ৰে বয়জকো দিয়া হ'ব, সকলোকে দিয়া হ'ব। 2 এদিনমান দেৰি হ'ব পাৰে, কিন্তু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ স্কুটিখন লাভ কৰিব সময়মতে, অৰ্থাৎ এই মাহতে, জানুৱাৰী মাহটোতে প্ৰতিখন ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ স্কুটিখন লাভ কৰিব। 2 এদিনমান অগা পিছা হ'ব পাৰে, কিন্তু প্ৰত্যেকে স্কুটিখন লাভ কৰিব। তাক লৈ ভয় শংকা বা উদ্বিগ্নতা প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাই, সকলোৱে নিজৰ স্কুটিখন অতি শীঘ্ৰে লাভ কৰিব। এয়াই আছিল শেহতীয়া আপডেট। গতিকে বহুতে মোক সুধি আছিলে যে আমাৰ অটিপি আহিল, কিয় এতিয়ালৈকে স্কুটিখন দিয়া হোৱা নাই, আৰু বহুতে কৈছে আমাৰ এতিয়ালৈকে অটিপি অহা নাই, কিয় অহা নাই। কামখিনি যিহেতুকে এদিনত কৰা সম্ভৱ নহয়, লাহে ধীৰে হৈ আছে, গতিকে লাহে ধীৰে হোৱা প্ৰক্ৰিয়াত অলপ দেৰি হৈছে, আৰু স্পেচিয়েলি এইটো নগাঁও জিলাৰ পৰা মই কৈছোঁ অলপ দেৰি হৈছে। কিন্তু প্ৰায় সংখ্যক জিলাতে ইতিমধ্যে গাৰ্লছ এণ্ড বয়জ উভয় চাইডে কিন্তু নিজৰ স্কুটিখন লাভ কৰিছে। তোমালোকে অতি সোনকালে নিজৰ স্কুটিখন লাভ কৰিবা। গতিকে এয়া আছিল শেহতীয়া আপডেট। সকলোৰে মনৰ উদ্বিগ্নতা ৰাখক, সকলোলৈ শুভকামনা থাকিল। ধন্যবাদ।